নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বহুত দিনৰ মূৰত এই ভিডিঅ'টো বনালোঁ। মোৰ কিছুমান ব্যক্তিগত সমস্যাৰ বাবে মই ইমান দিনে ভিডিঅ'বোৰ বনাব পৰা নাছিলোঁ। আপোনালোকে মোক ক্ষমা কৰি দিব। আৰু এই ভিডিঅ'ৰ তলত আপোনালোকক যি বিষয়ত লাগে, কিবা টপিক হ'ব পাৰে, কিবা চেপ্টাৰ হ'ব পাৰে, কিবা বুজাই দিব লগা হ'ব পাৰে, তো সেইবোৰ আপোনালোকে প্লিজ কমেণ্ট ডাউন কৰিব। মই এইবোৰ নিশ্চিতভাৱে অতি সোনকালে পাৰিলে মই সেই ভিডিঅ'বোৰ বনাই আপলোড দিম। আপোনাৰ যাতে কোনো অসুবিধা নহয়, মোৰ ভুলটো শুধৰাৰ পূৰা চেষ্টা কৰিম। তো আপোনালোকে প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আপোনালোকৰ গোটেইখিনি লিখি ল'ব নোটছবোৰ। ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় সম্পূৰ্ণ চেপ্টাৰটোৰ পৰা, এইবিলাকৰ ভিতৰৰ পৰা আপোনাৰ কুৱেশ্যনছ পাব। আৰু যদি বেলেগ কিবা অসুবিধা থাকে তেন্তে মোক জনাব। ধন্যবাদ।